ওয়েলকাম টু আসাম টেক ইনফো চেনেল। আসাম টেক ইনফো চেনেলে আপোনালোকক পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধুসকল। তো বন্ধুসকল, পেন কাৰ্ড সকলোৰে লাগে, সৰুৰ পৰা ডাঙৰলৈকে সকলোৰে পেন কাৰ্ড একদম কম্পালচাৰী বস্তু হয়, এইটো সকলোৰে বনাব লাগিব। তো বন্ধুসকল, যদি পেন কাৰ্ডটো আপুনি নিজে বনায় কেনেকুৱা হ'ব ধৰক বস্তুটো নিশ্চয় বিৰাট ভাল হ'ব। তো আপোনালোকে 107 টকাত আপোনালোকে পেন কাৰ্ড কেনেকৈ বনাব, মই এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক সম্পূৰ্ণ ষ্টেপ আপোনালোকক দেখুৱাই দিম। আৰু আপোনালোকে কোনটো পৰ্টেলৰ পৰা এইটো বনাব, মই পৰ্টেলটো আপোনালোকক দেখুৱাই দিম। এই পৰ্টেলটো মই কোনো স্পনচাৰ কৰা নাই, জাষ্ট আপোনালোকক দেখুৱাৰ কাৰণে, আপোনালোকৰ সুবিধাৰ কাৰণে মই এই পৰ্টেলটোৰ নাম ল'ম। এই পৰ্টেলটোৰ নাম কি হয় সম্পূৰ্ণ তথ্য মই এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই যাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই যাব। তো বলক আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল, পেন কাৰ্ড সকলোৰে প্ৰয়োজনীয় বস্তু, সকলোৰে পেন কাৰ্ড দৰকাৰ সকলোৰে। তো পেন কাৰ্ড আপোনালোকে যদি নৰ্মেলি যিকোনো চাইবাৰ কেফেত যদি আপোনালোকে বনাব যায়, কমচে কম আপোনালোকৰ 150ৰ পৰা 200 টকা লয়, ইয়াতকৈ বেছিও লয় মই জানো। তো সেইটো নকওঁ আমি। যদি আপোনালোকে 107 টকাত এটা পেন কাৰ্ড বনাব পাৰে, আপোনাৰতো বাদে দিয়ক, আপোনালোকে আৰু অন্য কাৰোবাৰ আপোনালোকে বনাই দিব পাৰিব। ধৰি লওক ক'বলৈ গ'লে আপোনালোকে এক প্ৰকাৰৰ এটা ব্যৱসায় কৰিব পাৰিব। 107 টকা পে' কৰি আপোনালোকে 200 টকালৈকে আপোনালোকে ল'ব পাৰিব। ধৰক আপোনালোকৰ 97 ৰুপিজ মান বেনিফিট হ'ব আৰু কি। তো আপোনালোকে যদি 2টা পেন কাৰ্ড দিনত বনায়, আপোনালোকে ভাবক 200-300 টকা আপোনালোকে নিশ্চয় বেনিফিট কৰিব পাৰিব। তো বন্ধুসকল, ইয়াৰ বাবে আপোনালোকে এটা পৰ্টেল আছে যাৰ নাম হ'ল ডিজিটেল ইণ্ডিয়া পৰ্টেল। তো ফাৰ্ষ্ট অফ অল বন্ধুসকল, আপোনালোকে টাইপ কৰিব ডিজিটেল ইণ্ডিয়া পৰ্টেল। চাব পাৰিছে, এইটো মই চাৰ্চ কৰিছোঁ। 2 নম্বৰ প্ৰথমটো যিটো অপশ্যন দিয়া আছে ডিজিটেল ইণ্ডিয়া পৰ্টেল, আপোনালোকে এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। পেজটো অলপ লোডিং ল'ব, চাব পাৰিছে। তো এতিয়া বন্ধুসকল আপোনালোকে চাব পাৰিছে মেইন যিটো পেজ হয়, পেজটো খুলি গৈছে। তো আপোনালোকে যদি এইটো পেজত আপোনালোকে বাকী একো কৰিবলগীয়া একো নাই, চাওক আপোনালোকৰ সফালে এটা দিয়া আছে অপশ্যন লগ ইন। এই লগ ইন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। লগ ইন অপশ্যনটোত ক্লিক কৰিলে পেজটো এনেকুৱা আহি যাব। আপোনালোকৰ যদি অলৰেডি ৰেজিষ্টাৰ কৰা আছে তেনেহ'লে আপোনালোকৰ লগ ইন ID দি আপোনালোকে লগ ইন হ'ব পাৰিব। অন্যথা আপোনালোকে যদি নতুন আহিছে তেনেহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ডটো লাগিব, এটা জিমেইল লাগিব আৰু এটা মোবাইল নম্বৰ লাগিব। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে মোক আপোনালোকে কমেণ্ট কৰিব, মই যিটো প্ৰচেছ হয় সেইটো আপোনালোকক ভিডিঅ'ৰ মাধ্যমত আপোনালোকক বনাই দিম। তো বন্ধুসকল চাব পাৰিছে ডিজিটেল ইণ্ডিয়া পৰ্টেল, ইয়াতে বহুতো ছাৰ্ভিচ আছে, যেনেকুৱা ধৰক পেন কাৰ্ড আৰু ইলেক্ট্ৰিচিটি বিল, মোবাইল ৰিচাৰ্জ, DTH ৰিচাৰ্জ, ইনকাম টেক্স ৰিটাৰ্ণ, GST, ডিজিটেল জব পৰ্টেল, ছ'চিয়েল ছাৰ্ভিচ, আৰু এইটো নতুন আহিছে নেশ্যনেল পেঞ্চন ছিষ্টেম। তো বন্ধুসকল, আপোনালোকে এইটো ৰেজিষ্টাৰ কৰিলে আপোনালোকে এইখিনি ছাৰ্ভিচৰ ফাইদা আপোনালোকে উঠাব পাৰিব। তো আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। ছাৰ্ভিচটো মই বহুত দিনৰ পৰা ইউজ কৰি আছোঁ, একদম বঢ়িয়া হয়, কোনো টেনশ্যন নাই, পেন কাৰ্ড হলত নাথাকে আপোনালোকে যদি সঠিকমতে কৰে। তো চাওক বন্ধুসকল, ছাৰ্ভিচ, ৰিচিপ্ট, আপলোড ডকুমেণ্ট গোটেইখিনিতো দিয়া আছে। আপোনালোকে এটা নতুন পেন কাৰ্ড কেনেকৈ এপ্লাই কৰিব সেইটো মই অলপ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। তো নিউ পেন কাৰ্ডত এপ্লাই কৰিব, কৰাৰ পিছত নিউ পেন কাৰ্ড উইথ আধাৰ অল ষ্টেট, আপোনালোকে এইটো অপশ্যন ক্লিক কৰিব। আধাৰ কাৰ্ড দি বনালে, আৰু পেন কাৰ্ড এতিয়া আধাৰ কাৰ্ডেৰে হয়, বাকী ডকুমেণ্টছত অসুবিধা হয়। তাৰমানে একচুৱেলি মেইন ডকুমেণ্টছটো হ'ল আধাৰ কাৰ্ড। তো চাব পাৰিছে যিটো ফৰ্ম হয়, অনলাইন ফৰ্ম হয়, এইটো এনেকুৱা আহি যাব। আপোনালোকৰ কেটেগৰী থাকিব ইণ্ডিভিজুৱেল, ডেট অফ বাৰ্থটো আহি যাব। এতিয়া আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয়, এই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিলে আপোনালোকৰ বাকী ষ্টেপখিনি আহি যাব অট'মেটিকলি। চাব পাৰিছে মই যিহেতু গোৱালপাৰাৰ হওঁ, মই গোৱালপাৰা চিলেক্ট কৰিম। তাৰপিছত AO টাইপ, ৰেঞ্জ কোড, AO নাম্বাৰ, এইখিনি বস্তু গোটেইখিনি আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ লগে লগে এইখিনি অট'মেটিকলি আপোনালোকে ক্লিক কৰিলে এইটো আহি যাব। চাব পাৰিছে। তো ইয়াৰ পিছত আহিল
আপোনালোকৰ নামৰ আগত আপোনালোকে কি দিয়ে পুৰুষৰ ক্ষেত্ৰত শ্ৰী হয় আৰু মহিলাৰ ক্ষেত্ৰত যদি বিবাহিত হয় শ্ৰীমতী হয়, আৰু যদি কোনোবা অবিবাহিত ছোৱালী হয় তেওঁৰ ক্ষেত্ৰত কুমাৰী অপশ্যনটো দি দিব। তো চাব পাৰিছে লাষ্ট নেম, ফাৰ্ষ্ট নেম, মিডিল নেম আপোনালোকৰ যেনেকৈ হয় আপোনালোকে বহুৱাই দিব। এতিয়া আপোনালোকৰ ৰেচিডেণ্ট এড্ৰেছটো বহুৱাই দিব একজেক্ট। আপোনালোকে বস্তুটো চাই ল'ব মানে ক'ত কি দিব লাগে, আপোনালোকে ফৰ্মটো মিছ নকৰিব। ইয়াতে মই আৰু এটা কথা ক'ব বিচাৰোঁ বন্ধুসকল, এইটো যিটো ফৰ্ম দেখিলে এইটো ফৰ্ম আপোনালোকে আগতে অফলাইন ফৰ্মটো ফিল আপ কৰিব লাগিব। আপোনালোকে নেটত যাই চাৰ্চ কৰিব 49A পেন ফৰ্মটো আহি যাব। সেইটো ফৰ্ম প্ৰিণ্ট আউট কৰি আপোনালোকে আগতে সেইটো ফৰ্ম ফিল আপ কৰি ল'ব। তাৰপিছত সেইটো চাইহে আপোনালোকে অনলাইন ফৰ্মটো ফিল আপ কৰিব। তো আপোনালোকে ইয়াতে গোটেইখিনি বস্তু চাব পাৰিছে। এতিয়া আপোনালোকে একজেক্ট বহাই দিব, চাব পাৰিছে পেন ফিজ 107 টকা। 107 টকা আপোনালোকে পে' কৰিব লাগিব। মোৰ ৱালেটত এতিয়া পইচা কম আছে, তাৰ বাবে মই আপোনালোকৰ যিটো নেক্সট ষ্টেপ সেইটো দেখাব পৰা নাই। আপোনালোকে এইটো কৰিলে, আপোনালোকে ৱালেটত ৰিচাৰ্জ কৰিলে আপোনালোকৰ ছাবমিট বুলি অপশ্যন আহিব, ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ যিবোৰ ডকুমেণ্টছ আছে, ডকুমেণ্টছ যেনে ধৰক আপোনালোকৰ ফৰ্মটো আপলোড কৰিব লাগিব, আপোনালোকৰ আধাৰ কাৰ্ডটো আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত আপোনালোকে ফাইনেল ছাবমিট মাৰি দিব। তেতিয়া আপোনালোকৰ যিটো ৱালেটত টকা আছিল সেইটো অট'মেটিক কাটি ল'ব। তো বিশেষ একো নাই। তো বন্ধুসকল আপোনালোকে ৱালেট ৰিচাৰ্জ কেনেকৈ কৰিব আমি জাষ্ট আপোনালোকক অলপ দেখাব চেষ্টা কৰিম। চাব পাৰিছে এড মানি, আপোনালোকে এড মানিত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ফোনপে', পে'টিএম থ্ৰুত ৰিচাৰ্জ কৰিব পাৰে, গুগল পে' থ্ৰুত। চাওক ইয়াতে আপোনালোকৰ এমাউণ্টটো বহাই দিব। আপোনালোকে যিমান টকা ৱালেটত সোমাব খোজে তাৰপিছত আপোনালোকৰ যিটো নেক্সট পেজটো আহিব এনেকুৱা এটা আপোনালোকৰ QR আহি যাব। আপোনালোকে QRটো আপোনালোকে গুগল পে', পে'টিএম, ফোনপে' আৰু অন্যান্য যিবোৰ পে' ছিষ্টেমৰ এপছ আছে তাৰ থ্ৰুত আপোনালোকে পে' কৰিব পাৰে। চাওক স্ক্ৰীণটো আহি গৈছে। এতিয়া আপোনালোকে যিকোনো এপছৰ থ্ৰুত আপোনালোকে পে' কৰিব পাৰে। আপোনালোকে বিশেষকৈ ফোনপে', গুগল পে', পে'টিএমৰ থ্ৰুত কৰিব পাৰে। তো চাওক একদম ইজি হয়। তো আশা ৰাখিছোঁ বন্ধুসকল মই যিটো আপোনালোকক পেন কাৰ্ড ছাৰ্ভিচৰ বিষয়ে এটা ভিডিঅ' বনাই দিলোঁ আপোনালোকে উপকৃত হ'ব বুলি। যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা ডেফিনেটলি কৰিব। চ' থেংক ইউ।